নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। বন্ধুসকল, আজিৰ টপিকটো হ'ল যে আমি যিকোনো চৰকাৰী চাকৰিৰ বাবে যি ইণ্টাৰভিউ হয় তাত আমি কেনেধৰণে উত্তীৰ্ণ হওঁ তাৰ বিষয়ে দুটামান সৰু টিপছ আপোনালোকক দিব বিচাৰিছোঁ। প্ৰথম টিপছটো হ'ল আপুনি ইণ্টাৰভিউলৈ যেতিয়া যাব, প্ৰথমতে আপুনি খুব পৰিপাটিকৈ যাব, খুব সুন্দৰকৈ আপুনি ড্ৰেছ পোছাক পিন্ধি যাব, ভাল কাপোৰ পিন্ধি যাব, পৰিপাটিকৈ যাব। আৰু নেক্সট হ'ল যিটো ৰুমত আপোনালোকক অপেক্ষা কৰিবলৈ বহিবলৈ দিয়ে সেই ৰুমটোত আপুনি খুব সুন্দৰকৈ বহি থাকিব, কিয়নো তাত আপোনালোকক CC কেমেৰাৰ জৰিয়তে আপোনালোকক চাই থাকিব পাৰে। গতিকে খুব ভালদৰে বহি থাকিব, নম্ৰ হিচাপে থাকক। আৰু যেতিয়া আপোনাক মাতিব খুব সুন্দৰকৈ যাব, ধুনীয়াকৈ বহিব। মে আই কাম ইন ছাৰ বুলি কৈ আপুনি ৰুমলৈ সোমাব আৰু সোমোৱাৰ পিছতে আপোনাক বহিবলৈ ক'ব। আপুনি ধুনীয়াকৈ বহিব। বহাৰ পিছত আপোনাৰ যিখিনি প্ৰশ্ন সুধিব সেই প্ৰশ্নখিনি আপুনি খুব নম্ৰতা সহকাৰে আপুনি দিব, তেওঁলোকক বুজাবলৈ চেষ্টা কৰিব প্ৰশ্নখিনিৰ উত্তৰ। আৰু যদি আপুনি যেনিবা আপুনি এটা প্ৰশ্ন যদি নাজানে তেওঁলোকে সোধাৰ ভিতৰত, তেন্তে খুব অনেষ্টলি আপুনি এই বিষয়ে মই জ্ঞাত নহয় বুলি আপুনি ধুনীয়াকৈ ক'ব, যাতে তেওঁলোকে আপোনাৰ ইণ্টাৰভিউটো এইটো নাচায় যে আপুনি ক'ব পাৰিছে নে নোৱাৰিছে, আপোনাৰ স্কিলটো চাব যে আপুনি কিবা এটা নাজানিলেও আপুনি কেনেধৰণে তেওঁলোকক সহায় জনাব পাৰে সেইটো আপোনালোকক চায়। আৰু আপোনাৰ কনফিডেন্স লেভেলটো চাব, বিশেষকৈ আপোনাৰ কনফিডেন্স লেভেলটো চাবৰ কাৰণে এই ইণ্টাৰভিউটো পতা হয়। আপুনি কিছুমান প্ৰশ্নৰ যদি আপুনি 5টা প্ৰশ্নৰ ভিতৰত যদি আপুনি 3টা প্ৰশ্ন খুব সুন্দৰকৈ দিয়ে আৰু 2টা প্ৰশ্ন যদি আপুনি নাজানে খুব কনফিডেণ্টলি যদি তেওঁলোকক এই বিষয়ে জ্ঞাত নহয় বুলি খুব কনফিডেণ্টলি কয়, তথাপিও তেওঁলোকে আপোনাক সেই ইণ্টাৰভিউটোত আপোনাক উত্তীৰ্ণ কৰাই দিব। এইটো মোৰ ব্যক্তিগত জীৱনৰ পৰা আপোনালোকক কৈছোঁ, কিয়নো মোৰ ক্ষেত্ৰতো তেনেকুৱাই হৈছিলে। গতিকে মই খুব সুন্দৰকৈ এইখিনি ইণ্টাৰভিউটো দিছিলোঁ। গতিকে আপোনালোকেও চেষ্টা কৰি চাবচোন, এনেধৰণে আপোনালোকে নিশ্চয় এই এই ইণ্টাৰভিউটোত আপোনালোক উত্তীৰ্ণ হ'ব। কিয়নো এই ইণ্টাৰভিউটো পাতে আপোনাৰ স্কিলটো চাবৰ কাৰণে, আপোনাৰ কমিউনিকেশ্যনটো চাবৰ কাৰণে। আৰু আপোনালোকে ইংলিছত ক'বলৈ চেষ্টা নকৰিব। যদি ইংলিছ জানে ভাল কথা, খুব পাৰিলে আপুনি অসমীয়াতে উত্তৰটো দিবলৈ চেষ্টা কৰিব সুন্দৰভাৱে। আপোনাৰ সেই স্কিলটো চাবৰ কাৰণেহে এই পৰীক্ষাটো পতা হয়। ধন্যবাদ। আশা কৰোঁ আপোনালোক উপকৃত হ'ব এই ভিডিঅ'টোৰ জৰিয়তে। ধন্যবাদ।